हेल' मानगोनां रायजोफोर आंनि जिबि ब्लग इउटुब चेनेलाव नोंथांमोन बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनि नोंथां बयबो मोजां दं स' दिनै मोनसे गोदान आरो जोबोद इम्पर्टेन्ट गोसो होनो गोनां बाथ्रा नोंथांमोनजों आङो शेयार खालामनो थांगासिनो दङ I am going to share a very important content about Biswajit Daimary, Honorable Speaker of Assam Assembly, and about Kampa and Chandan Brahma also. बाथ्राया मा हाग्रामा महिलारी बिथांखौ BPF नि आफादगिरि बिबाननिफ्राय बोख्लायनानै गावसोर आफादगिरि जानानै BTC नि सिटखौ दखल खालामनो सिं खायदा खालामग्रा आसल गुदि सुबुङा सोरमोन आरो बिथांमोना दा मा अबस्थायाव दं आरो मानि थाखाय बिथांमोना दा बर्तमानाव दैदेनगिरिनि स्टेटासआव गोलैयाखै दिनैनि भिडिअनि गेजेरजों उइथ्रुप मानगोनां हाग्रामा महिलारी बिथाङा बे खोथाखौ गावनि खुगाजोंनो खुद फोरमायदों लोगोसे दिनैनि समाव बुंनो थाङोब्ला आजिर तारिखत खब गले Biswajit Daimary originally BJP আছে না ভিতরে BPF করে আছে এই কথাটো ক্লিয়ার ভাবে নিজে স্বয়ং হাগ্রামা মহিলারি ডাঙরিয়ার মুখৰ পৰা আপোনালোকে শুনিবলৈ পাব এই কথাটো আজিৰ তাৰিখত প্ৰমাণ হৈ গ'ল তথা হাগ্রামা মহিলারি ডাঙরিয়া প্ৰমাণ দিছে যে Biswajit Daimary ডাঙরিয়া BPF দলৰ CID এই ওপৰত স্টেট গভৰ্ণমেণ্টৰ কি চলি আছে কি আঁচনি তেখেতসকলে ধাঙি ধৰিছে আৰু ভৱিষ্যতত কি পলিচি BJP হাতত লৈছে এই গোটাই খবৰটো CID নিচিনা Biswajit Daimary ডাঙরিয়া BPF-ত জড়িত থাকি পেলাই ভিতরে BPF-ত গৈ পেলাই এই খবৰবিলাক হাগ্রামা মহিলারি ডাঙরিয়া খবর দি আছে এইটো প্রমাণ হৈ গ'ল আৰু সময় আহা লগে Biswajit Daimary ডাঙরিয়া ওয়ান্স এগেন BPF-ত আহি পেলাই বিপদে হৈ পেলাই কাম কৰিব এইটো আজিৰ তাৰিখত নিশ্চিত হৈ গ'ল दा अब्ला नोंथांमोना बे खोथाखौ हाग्रामा महिलारी बिथांनि खुगानिफ्रायनो खुद खोनासंनानै लादो इउपिपिएल যদি আহে আহক মইতো আগতে মাতিছিল কিন্তু আহা নাই যে ইহঁতে আগতে মাতিছিল মই কৈছো আহক আমি একেলগে ইলেকশ্যন খেলিম কিন্তু ইহঁতে মোৰ যেটো প্ৰপ'জাল মই কৈছিলো আমি এক গোট হৈ পেলাই ইলেকশ্যন খেলিব বিচাৰিছে তো ইউপিপিএলে মোৰ তাত যেনবা প্ৰপ'জাল দিছে বাৰে প্ৰপ'জাল দিছে ময়ো আলোচনা কৰিছে মই কৈছো যে আপোনালোকে চৰকাৰ এৰি পেলাই আহক ইউপিপিএল 20টা BPF 20টা হৈ গ'ল মিলি গ'ল চৰকাৰ হৈ গ'ল আৰু কাক লাগে এই প্ৰপ'জালটো ইহঁতে কৰিব পৰা নাই কত আমাৰ নাই ৰ মই কম Biswajit Daimary হ'ল স্পিকাৰ অসমৰ স্পিকাৰ অসম বিধানসভাৰ সেইখিনি কথাটো আজি দিলীপ শইকীয়া ডাঙৰীয়া কোৱা নাই বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা নাই ইহঁতে ক'লে বেলেগ কথা আছিল BTCত BJP চৰকাৰ হ'ব লাগে বুলি দিলীপ শইকীয়া মুখৰ পৰা আমি শুনা নাই বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখৰ পৰা আমি শুনা নাই মততে Biswajit Daimary হ'ল স্পিকাৰ হিটো আমাৰ CID নিচিনাই কাম কৰি আছে হি BJPত গ'লে কি হ'ব সব ইনফৰমেশ্যন আমি BJPয়ে ভিতৰত কি আলোচনা হৈছে হোৱা নাই বা কি সিদ্ধান্ত লৈছে লোৱা নাই এইবিলাক গোটেই খবৰটো Biswajit পৰা পাই আমি এই আমাৰ CID Biswajite আমার দলরে রাজ্যসভার MP আছে না আপনারা ভাবিছে নাকি Biswajite অরিজিনাল BJP আমার CID কিন্তু হেৰি হয় CM হোৱাৰো সপোন দেখা যেন লাগিছে আজি যিখিনি কথা কৈছে তেখেতে যে এবাৰ তেওঁ যদি BJP হ'ল তেওঁ CM হ'ব আমি কৈছে ইয়াতে শেষ হয় মততে Biswajite BJPত যাই পেলাই কেনেকে এক্টিভিটি কৰিছে কৰা নাই BJPয়ে জানে ইয়াক CM হ'ব লাগে নালাগে এইবিলাকতো বহুত দূৰৰ কথা মততে Biswajitক আমি পঠাই দিছো হিম আমাৰ CID হয় মই CM হোৱা নোহোৱা হেতু ৰাইজে ঠিক কৰিব মই দাবিদাৰ নহয়
ময়ে চিফ হ'ব লাগে বুলি মই দাবীদাৰ নহয় খাম্পা আৰু চন্দন নিচিনা নহয় মই খাম্পা আৰু চন্দনটো হ'ল মোক BPFৰ প্ৰেচিডেণ্টৰ পৰা খেদাই দি চিফ হোৱাৰ ধান্দা আছিল আৰে ৰাইজে যদি আপোনাক নামানে আপুনি কেনেকৈ BTCৰ চিফ হ'ব ময়ো আজি ক'ব নোৱাৰে BTCৰ চিফ কোন হ'ব দল আছে দলে বাছনি কৰিব ৰাইজ আছে ৰাইজে বাছনি কৰিব ইহঁতৰ আমাৰ দলৰ পৰা বেলেগ দলত যোৱাৰ কিবাটো কি আছে আচল টাৰ্গেট আছিল BPFৰ প্ৰেচিডেণ্টৰ পৰা হাগ্ৰামাক খেদাব লাগে আৰু BTCৰ চিফ হ'ব লাগে এইটোহে আছিল ইহঁতৰ এইমটো এইটো পাৰা নাই এতিয়া UPFL যা UPFLত গৈছে UPFLে ইহঁতক জাগা দিব UPFLক ইমান বেয়া বেয়া গালি গালাজ দিয়া এই খাম্পা আৰু চন্দনক এই প্ৰমোদে ভাল পাব এই উৰ্খাৱে ভাল পাব এই ৰংগেৰা ইহঁতে জিন্দগী নাপাহৰে জাগা আছিল BPFত ইহঁতৰ এতিয়া ক'ত গ'ল এইখিনি Thank you, sir. Thank you very much for watching. Love you all.